Hello friends, welcome to my YouTube channel Medusmita Boruwa. Azir vlog to alop interesting hoboloi jai ase. Beleg dinor nisina aji boring nohobo. Alop man interesting hobo aru aji korobat jor planning ase. So video to agoleke sai thakibo. Aru moi yate banai asu bread aru konire bread bhaji asu. Ratipor breakfast aru cha bahai disu kakhot. Apnaloke bhabisene baru mane aji kot jor planning ase. বেছি দূৰ হলো নাযাওঁ গুৱাহাটীত যাম আজি মানে আমাৰ জেঠিমাহঁতৰ বাহঁত আহিব দূৰৰ আলহী সো তেওঁলোকক গুৱাহাটীৰ পৰা আমি আনিব যাম সেইকাৰণে জলদি ওলাব লাগিব এতিয়া লগতে আজি গুৱাহাটীৰ মামাহঁতৰ তাতো আমি সোমাম সো এক্সাইটেড হৈ আছো যাবৰ কাৰণে আৰু আমাৰ ব্ৰুনৰ কথাটো জানি কৰবাত যাবৰ কাৰণে সি আগতে ঠেং ঠেঙি থাকে মানে নতুন কাপোৰ পিন্ধিলে সি মানে ভৰি ধৰিব ধৰে আৰু যাব নিদিয়ে সি গম পায় আৰু কৰবাত যাব ওলাইছে বুলি সো সিও যাব আমাৰ লগতে তাকো লৈ যাম গুৱাহাটীলৈ এয়া মোৰ চাহ আৰু ব্ৰেড ভাজি ৰেডি হৈ গ'ল ব্ৰুনক মই অলপ ওলাই লৈ গৈছো ৰাস্তাৰ ফালে আৰু ব্ৰুন আৰু মই বহিছো পিছফালে আমি দি এনজয় কৰি যাম আৰু মা বৈছে আগফালে আজি যোনকেইজন আলহী আহিব বুলি কৈছো বাহত তেওঁলোকৰ মানে বিয়া হোৱাৰ পৰা আৰু আমাৰ ঘৰত আহাই নাছিল সো বহুত দিন হ'ল দেখাই না আৰু বহুত দিনৰ মূৰত আজি আমাৰ তাত আহিব সো লগ পাম তেওঁলোককো আৰু এক্সাইটেড হৈ আছে একদম এতিয়া আমি ফাৰ্ষ্টতে আহিছো মামাহঁতৰ ঘৰত তো মামাহঁতৰ ঘৰৰ পৰা ওলাইহে আমি বাহঁতক পিকআপ কৰিম আহিয়ে আমি ব্ৰুনক বান্ধি থৈ দিছো আৰু মাইনাজনী যে থিয় হৈ আছে মাইনাজনী হ'ল ডাঙৰ মামাৰ মাইনা আৰু ভিতৰ ফালে অলপমান ভিডিঅ' কৰি দিছো বেছি ভিডিঅ' কৰি নাথাকো কাৰণ লাজ লাগে ভিডিঅ' কৰিবৰ কাৰণে মামিহঁতৰ সন্মুখত আৰু ডাঙৰ মাইনাই পুৰা হাই দি আছে আৰু এইজনী হ'ল আমাৰ ডাঙৰ মামী অলপমান দেখাই দিছো আৰু ডাঙৰ মা সৰু মামা ইয়াতে আছে মানে ভিতৰত মানে ভিডিঅ' কৰা নহ'লে ফটো ক্লিক কৰি থাকোঁতে মই ভিডিঅ' কৰিব পাহৰি গ'লো তাৰ কাৰণে ক্ষমা কৰিব ভিতৰত মানে একো বিশেষ তেনেকুৱা ভিডিঅ' কৰা নহ'ল
মাইনাজনী হ'ল সৰু বাইদেউৰ সৰু মাইনা, কি ধুনীয়াকৈ চাই আছে মোবাইলৰ ফালে। আৰু অলপ ভোক লাগিছে সেইকাৰণে আমি খাই আছোঁ ঢকলা। ইয়াতে ঢকলা খাই মই এনেও ভাল পাওঁ, টেঙা মিঠা লাগে। আৰু আমাৰ ব্ৰুণক দিছে গোল্লা, তাৰ আজি অলপ গাটো বেয়া হৈ আছে। এতিয়া আমি সোমাইছোঁ মলত। মাইনাহঁতৰ কাৰণে মায়ে বোলে কিবা কাপোৰ লয়, সেইকাৰণে আমি ইয়াতে মলত সোমাইছোঁ। মায়ে কিবা জিন্স চাই আছে। আৰু আমি উঠিলোঁ কাৰত, আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাই আছোঁ। সৰু বাইদেউক অলপ ভিডিঅ'ত উঠাই দিছোঁ, এইফালে চাই আছে। আৰু এইখিনি চিনাৰীটো মানে আকাশখনে, মেঘখিনি আৰু পথাৰখন মানে ইমান ধুনীয়া এটা লগা হৈছে আৰু ইমান ধুনীয়া কিবা এটা কালাৰ হৈছে। চ' বহুত ভাল লাগিছে, সেইকাৰণে এইখিনি ভিডিঅ' কৰিলোঁ। আজি বাহিৰত আহি সঁচাকৈ ভাল লাগিল। আৰু বা কেতিয়া এনেকুৱা আহিব পাওঁ, কাৰণ মাহঁতো নাথাকিব, মা অডিশ্যন যাব। এতিয়া আমি আহি পালোঁ ঘৰ। আহি পাওঁতে 6টা বাজিল। আৰু মই ফ্ৰেছ হৈ ল'লোঁ আৰু অকণমান দেৰিকৈ আপোনালোকক পুনৰ লগ পাইছোঁ। এতিয়াতো 8টা বাজিল আৰু দিনত ভাত খোৱা নাই, সেইকাৰণে সোনকালে বনাব আহিলোঁ। আৰু মই বনাই আছোঁ দাইল। আৰু আজি অলপ সোনকালে ভাত বনাব আহিছোঁ, কাৰণ বাইদেউহঁতৰো ভোক লাগিব পাৰে। দিনত বা কি খালে কি খোৱা নাই, সেইকাৰণে। এনেইতো মোৰ দেৰিয়ে হয় ভাত বনাব আহোঁতে, 9টামান বাজে। আৰু এইফালে বনাই আছোঁ মই মটন কাৰী। ছাগলী মাংস প্ৰায় হ'বই। আৰু সন্ধিয়াৰ টাইমখিনি অকণমান ভিডিঅ' কৰিব পাৰিলোঁ হয়, কিন্তু বাইদেউহঁত আছিল, লাজ লাগে, সেইকাৰণে আৰু নকৰিলোঁ। আৰু কিবা কিবি কামত অলপ বিজি আছিলোঁ। ভাবিলোঁ আৰু এতিয়া ক'ত ভিডিঅ' কৰোঁ, একেলগে ৰাতিতে ভাত বনোৱাখিনি দেখাই দিওঁ। এতিয়া আৰু আঞ্জাত পানী দিয়াৰ পিছত আৰু বেছি টাইম নালাগে, উতলা সময়খিনি। এইখিনি হ'লে আৰু বাইদেউহঁতক ভাত দিমে। এয়া মোৰ হৈ গ'ল মটন কাৰী। কেনেকুৱা বা হৈছে গম নাপাওঁ, আৰু বাইদেউহঁতে বা খাই কেনেকুৱা পায়। আৰু এইফালে বহাই দিছোঁ তিয়ঁহ আৰু আলুৰ মিক্স ভাজি। এইখনো প্ৰায় হ'বই। আৰু এতিয়া ভাত পানী খোৱা লোৱা হৈ গ'ল, আৰু মই অলপ বাইদেউহঁতৰ লগত কথা পাতিম। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।